বছৰ আপোনাৰ মাহীয়া চকুৰে চালে হিংসা কৰিলে আপোনাৰ কৰো নাই এইবছৰ হিংসা কৰিছে মাহীয়া চকুৰে চাইছে বতৰে নেকি এইবাৰ বতৰে এইবাৰ একদম বহাগ বিহু খেমেকা হৈ আছে বাৰু যে কি নহওক সকলোকে স্বাগতম জনাইছোঁ ৰঙালী বিহু বহু শুভেচ্ছা বহুত একদম অন্তৰৰ পৰা আপোনালোকক শুভকামনা জনালোঁ সকলোৱে হাঁহি থাকক আনন্দৰে ভৰি পৰক হা গোটেই বছৰটো নতুন বছৰটো সকলোৱে ৰঙালী বিহুৰ আপোনালোকক বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ শিল বৰষুণ পৰি থাকিলেও বিহুটো পাতিবই লাগিব চুনামি আহিলেও শিল পৰিলেও আমি বহাগ বিহু পাতিমেই বহাগ বিহু নেকি সকলোৱে একদম চাই থাকক মৰম দিব আৰু আপোনালোককো মৰম দিলোঁ বহাগ বিহুত আপোনালোকক দিবলৈ একো নাই কিনো দিম নতুন বছৰ ছাবস্ক্ৰাইবাৰখিনিক মোৰ ফালৰ পৰা খাটিব লাগিব গৰু গৰু আছে খাগৰ খাটিব লাগিব এতিয়া এডাল দিয়া পাহাৰটো সম্ভৱ তই পাৰিবি না আকৌ চাই ল আকৌ তুমি বাদ দিয়া বাদ দে তুমি এটা কাম মোৰ আকৌ এইবিলাকে যদি পৰি যাওঁ কি হ'ব মজালিটো পাছেতো ক'ত আছে মই কৈছো নাই এই নিতুমণি দাৰ লগত নিতুমণি দাৰ ডাঙৰ এটা আছে সিহঁতৰ ঘৰত পাৰিব দিছে নিতুমণি দাৰ কৈছে বোলে আমাৰতো পাৰিলে পাৰিবা সফল ব্যক্তি বুলি আপোনাক স্বীকৃতি দিয়া হ'ব পাহৰি যাওক ৰাষ্ট্ৰীয় বঁটা পাই যাব আমি কেনেকে আহিলো একো খাটিব জানো নহয় এবাৰ আহি যোৱা সকলোকে স্বাগতম জনাইছোঁ হেপী ৰঙালী বিহু অন্তৰৰ পৰা একদম পৰা আপোনালোকক হিয়া ভৰা শুভেচ্ছা জনালোঁ মৰম দিছোঁ মৰম মানে সকলোৱে আনন্দমৰে ৰং হৈ কৰক গোটেই বহাগৰ মাহটো আপোনালোকে বছৰটো নতুন বছৰটো ৰঙেৰে উপচি কৰক আনন্দৰে উপচি কৰক হাঁহি থাকক সুখত থাকক সকলোৱে সুখে বেৰি ধৰক চাৰিওফালৰ পৰা সেইখিনিয়ে কামনা কৰিলোঁ সুখে একদম চবকে মানে সুখে একদম পৰা চাৰিওফালৰ পৰা বেৰি ধৰক তাৰে কামনা কৰিছোঁ মোকো কামনা কৰিব সুখে বেৰি ধৰাকৈ সুখ বাৰু নাই ফ্লিপকাৰ্টত আপোনাৰ 150 স্পৰ্টিং এটা অনলাইন দিছিলোঁ আজিলৈকে কাইলৈ বিহু আজি আহি পোৱা নাই কেঞ্চেল মাৰিলোঁ একো নাই বিহু বুলি হেৰি একো নাই দাদাজনে স্পৰ্টিং এটা দিলে আৰু বিশালে স্পৰ্টিং এটা দিলে সেইটোকে বিহু বুলি পাতিম বাকী আপোনালোকে কোনে কেনেকৈ বিহুত কি ল'লে কমেণ্ট কৰি খালে জনাব কোনে কি লৈছে কি ল'লে বিহুত কি ল'লে ঠিক আছে কমেণ্টটো খালি কৰি জনাবলৈ নাপাহৰিব হেপী ৰঙালী বিহু বুলি কমেণ্টটো খালি যাতে কমেণ্ট বক্সত কৰে সৰুজন ব্যক্তি এতিয়া মানে ৰাষ্ট্ৰীয় বঁটা দিয়া হ'ব যদি এই খেকুডাল পাৰ হ'ব পাৰে আপোনাৰ নাম ৰাষ্ট্ৰীয় পুৰস্কাৰ পাব যদি খেকুডাল মই ছাকচেছ হৈ গৈছোঁ বুজিছে এতিয়া আপোনালোকক এতিয়া দেখিছে 3টা শিখৰৰ আপোনাৰ প্ৰতিযোগিতা চলি আছে খেকুডাল পাৰ হৈ যেতিয়া দেখাব নহয় 3টা শিখৰ মোৰ ফালৰ পৰা মই গিফ্ট কৰিম যাওঁতে এইফালে যাম এতিয়া হৈ যাব চিয়'ৰ নাই একো নাই দাদা একদম ড'ন্ট মাইণ্ড আহি থাকক একদম ভয় চয় নকৰিব একদম ড'ন্ট মাইণ্ড আহি থাকক একদম লাহে একদম সাহস কৰি খাটিব জানো নহয় একো নাই টিকলে বেয়া লাগিব হ'ব কৃষ্ণ প্ৰভু ঈশ্বৰ কৃষ্ণ অৱশেষত ছাকচেছ হৈছে দেই অৱশেষত পৰীক্ষা পাছ কৰিছে অৱশেষত ঠিক আছে অৱশেষত আমাৰ ছাকচেছ হৈছে যুদ্ধ এইটো কি বুলি কয় চাচোন ভাইটি এইটো কি বুলি কয় তুমি জানানে কি কি থাকে ইয়াত টেকেৰা থাকে বেঙেনা থাকে হালধি কেৰেলা এইটো কিহত ব্যৱহাৰ কৰা হয় গৰুক আমি বৰদিনাখন পৰম্পৰা এইটো তোমালোকে কেতিয়াও এৰি নিদিবা ধৰি ৰাখিব লাগিব ঠিক আছে এতিয়া বিহুত কি ল'লা বিহুত কাপোৰ ল'লো কোনে দিলে ককাহঁতে মাহঁতে দিলে ঠিক আছে দিয়া আৰু গৰু থাকিলেহে অসমীয়া যেন ফিলটো লাগে হা যাৰ ঘৰত গৰু নাই নহয় সি মানে আমাৰ ঘৰতো নাই বা গৰু মানে গৰু থাকিলে ভাল লাগে একদম গৰু থাকিলে গোটেই গাঁৱৰ পৰিৱেশটো আহি পৰে গোটেই গৰু থাকিলে গোটেই গাঁৱৰ পৰিৱেশটো লাগে এইটো একদম ধুনীয়া চব গোটেই গৰু ট্ৰেক্টৰ কিনা হৈছে পাৱাৰ টিলাৰ পইচা থাকিলে চবেই কিনিব পাৰে কিন্তু সেইটো নহয় বাৰু সেইটো নালাগে গৰুটো লাগে যোন চাহ খেতিত মাটি কৰি মানে হাল বায় এইজনে আকৌ কেমেৰা বেকৰ পৰা কথা কৈ আছে বোলো ফ্ৰণ্টত কেমেৰা ফ্ৰণ্টত বোলে লাজ কৰে এতিয়া বেকত কৈ আছে ধুনীয়াকৈ বিটুদা আমাৰ মনত একদম পৰা বহুত আপোনাক হিয়া ভৰা ৰঙালী বিহু শুভেচ্ছা লাগিল দেই তো দেখা পাইছেনে বাৰু জুম কৰিছোঁ দেখা পাইছেনে কমেণ্ট কৰি এটা মজা লিবা দেখিছে সেইটো চব সেইটো আমি সন্ধানত আহিছিলোঁ অৱশ্যে এতিয়া ছাকচেছ হ'ব পাৰিম নে নোৱাৰিম নাজানো বহুত ওপৰত আছে আকাশখন
গছখনলৈ খুব বেছি 2-3 ফুট মানে বাকী আছে ইমানেই ওপৰত আছে গছজোপা মই কথা কওঁ মই বেক কেমেৰাৰে কওঁ মই ফ্ৰণ্ট কেমেৰাত নকওঁ তোমাৰ কি হয় এই বস্তুটো আগতে মানুহৰ ঘৰে ঘৰে পাৰিবলৈ দিছিলে এতিয়া কি হয় এই বস্তুটো মানুহৰ ঘৰে ঘৰে পাৰিবলৈ নিদিয়ে কৈ দিয়ে বা দেখি পাবলৈ নাইকিয়া হৈ গ'ল আজিকালি এতিয়া আমি ইমান দূৰ আহিলোঁ বিচাৰি তুমি ক'ৰবাত দেখিছা জানো এইটো হঠাতে দেখা পালোঁ এইটো হঠাৎ দেখা পাই গৈছে বহুত ভাল লাগি গৈছে কিন্তু ভাল লাগিলে নহ'ব এইটো আনিও পোৱাটোহে লাগে এতিয়া মেইন থিং আৰু এইটো কেনেকৈ আনিব পাৰিলে ভাল লাগে এইটো স্পাইডাৰমেন হ'ব লাগিব এতিয়া যাবলৈ উৰি হৈ আৰু একচুৱেলি এইবিলাক বস্তু আজিকালি প্ৰায় লুকাই গৈছে বুলি মই ক'বলৈ মই বেয়া নাপাওঁ আৰু লুকাই গৈছে বুলি ক'ব লাগিব লুকাই গৈছে আজিকালি এইবিলাক বজাৰত কিনিব আজিকালি আগত মানুহবিলাকে ভাঙি মেলি লৈ বুলি আহে আজিকালি আজি আগতে এতিয়া মই ফ্ৰণ্ট কেমেৰা নকওঁ এতিয়া আগতে যদি অকণমান মই পাৰিলোহেঁতেন আগৰ জামানাত কৈছোঁ অকণমান মই সকলোকে ভগাই দিলোহেঁতেন কিন্তু এতিয়া নহয় এতিয়া তোমাৰ অকণমান যদি বেছি হয় বিক্ৰী কৰিবলৈ যায় আৰু 200 টকা প্ৰায় 300 টকা কেজি তো আজিকালি অকণমান হেৰি হৈছে আৰু ডেভেলপ বুলি কয় যে আজিকালি চব ডেভেলপ হৈ গৈছে চব চফৰ হৈ গৈছে আৰু এটা কথা এই মজালিপুৰটো কেলেখা জানো বাৰু এই চাইণ্টিষ্ট প্ৰব্লেমৰ কাৰণে নাকত যেন এৱা যেন ভালকৈ তেজ যেন ওলায় সেইটো কাৰণে মানে খালে ভাল বুলি জানো আৰু চাইনিজ প্ৰব্লেম বা এৱা চাহ ভাগিলে যেন নাকত যেনেকুৱা তেজ ওলায় সেইটো কাৰণে ভাল বুলি জানো আৰু একদম খাব লাগে মুঠতে এইবিলাক এই লাও খা বেঙেনা খাই বছৰে বছৰে বাঢ়ি যা মই গাটো ধুবলৈ পাইছ ক'ত দৈ গৈছো এবছৰ মূৰত গাত ধুৱে আৰু এবছৰ মই গাটো ধুৱাইছে গাটো ইমান ধুনীয়াকৈ ব্যস্ত হৈ গাটো ধুৱাইছে তই দৌৰিছ কেলে বিহুত কি দিলে বিহুত একদম হেভি একদম দামী মছৰুম মাৰিছে কেৰেলা কেজি 200 টকা 200 টকীয়া বস্তু 100 টকাত মাৰিছে আমি 150 টকীয়া স্পৰিং পিন্ধিব পোৱা নাই 200 টকীয়া স্পৰিং গাত মাৰি দিছে বেঙেনা কালি বজাৰত আপোনাৰ হেৰি লাগিছে বজাৰত আপোনাৰ কেৰেলা 200 টকা কেজি বাকী ককা ৰঙালী বিহু শুভেচ্ছা থাকিলে আপোনালৈ গৰু গা ধুৱাই আছে হেৰি চাট অকণ দিয়কচোন দিয়ক এইটো হালধি চাট ন এইটো হালধি অকণমান দিয়ক বছ হ'ব এতিয়া কৈছোঁ তাকে কেৰেলা কেজি 200 টকা 200 টকাই তহঁতৰ গাত মাৰিছে হয় না তহঁতি দৌৰিব নালাগে নহয় এই বস্তুটোৱে আপোনাৰ দাঁতো হেৰি কৰিব পাৰিব লাগে এইটো হালধি বোলে এইটো কোৱা শুনো দাঁতটো ঘঁহিব লাগে পূৰা দাঁতটো লগাব লাগে দাঁতটো কেৰেলা খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা চব খাই দিয়ক কেনেকুৱা বিহু শুভেচ্ছা থাকিলে গুচমাৰি একদম খাৰাকৈ থৈ দিয়ক ৰ'দ দিব এই মাত্ৰ গম পালোঁ খুৰীয়াজনীয়ে ক'লে এইটো বোলে হয় না সঁচা কিমান মিছা নাজানো আৰু সেইটো আমাৰ আজি 20 বছৰ আগৰ কথা আজি আমাৰ খুৰীদৰে ক'লে আমাৰ খুৰীয়াজনীয়ে জাষ্ট ক'লে বোলে ঘৰত জলকীয়া আছে অ'কে বাহনী আছে বাহনী তালত বোলে একদম জলকীয়াকেইটা ভৰাই পেলাই এনেকৈ গুচমাৰি থ'ব লাগে ৰ'দ দি দিয়ে বোলে এইটো কিবা আগৰ দিনৰ কৈছিলে নি বতৰটো কেনেকুৱা ভাল কৰিছে তাকে মই এতিয়া দি থৈ আহিছোঁ হয় নহয় জানো বতৰটো কিন্তু ফকাল লাগিছে আপুনি যদি বতৰটো ভাল কৰাটো বিচাৰিছে বহাগৰ মাহত যদি আনন্দ মানে ওলাই মেলি ধুনীয়াকৈ যোৱাটো আপুনি চিন্তাতকৈ যোৱাটো বিচাৰিছে নহয় তেতিয়াহ'লে জলকীয়াকেইটা হয় নহয় জানো কিমান সঁচা কিন্তু কৰি চাওক বাহনীত জলকীয়াকেইটা খুচি মেলি মানে খোচ মাৰি থিয়কাই চাওক দাদা ৰঙালী বিহু শুভেচ্ছা থাকিল দেই বিহু পাতিছে অঁ ঠিকে আছে ৰাইজৰ লগতে আমি আৰু ঠিকে আছে গৰুক গা ধোৱা হৈ গ'ল সোণজনী নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান বিশাল আকাশৰ সমান নদীও নহ'লো বয়ে মই যাবলে চৰাইও নহ'লো মই উৰি যাবলে বিহু শুভেচ্ছা থাকিল দেই যাব বিহু খাবলৈ যাব এই অলপ বোলো পৰিৱেশটো দেখাই দিওঁ আপোনালোকক ধুনীয়াকৈ অঁ বিহু তই কি ল'লি তই আজি গা ধোৱা নাই বহাগী খাওনি কি যাদু কৰিলি মোক পগলা কৰিলি মোক বহাগী খাওনি এয়া আমাৰ লোকেল সাগৰ এতিয়া সাগৰ সাঁতুৰিব লাগিব সাগৰ সংগ্ৰামত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই কান্ত প্ৰশান্ত সাগৰৰ গানটো পাহৰিছোঁ অলপ ঐ বতৰটো মন সেমেকা কৰি দিছে টিকা প্ৰকৃতিয়ে ইমান মানুহৰ লগত নকৰিবা প্ৰকৃতি মানুহক হিমাহিয়া চকাই নাচাবা দেই হিংসা চকাই নাচাবা দেই সূৰ্য দেৱতা ৰ'দ দিয়া আৰু ৰ'দালি ৰ'দ দে জালি দিম বৰ প্ৰিয়া পাৰি দিম তাতে বহি ৰ'দ দে
মানুহ চাই আছোঁ বাৰু কাট শুনিছা টেনশ্যন নল'বি মানুহ চাই আছোঁ এইডাল আমি একদম পূৰা এটা পৰুৱা অৱশেষত একদম বহুত সন্ধান কৰি এটা মজালি বা আমাৰ উদ্ধাৰ হৈছে এতিয়া সেইটো মজালি বোৱা বহুত ওপৰত আমি সক্ষম হৈছোঁ তাক বিচাৰি পাইছোঁ সেইডালতে পাৰিবলৈ তাক আগলা বাঁহ কাটি থকা হৈছে বাঁহটো কাটি থকা হৈছে চুৰ কৰি বইল আহিল ভাজি খামগে বঢ়িয়া বুটলিব লাগিব লাহেকে এইটো নমাই দিছোঁ বস্তাটো পাই দে মজালে আক্ৰমণ কৰি দিছে আমাক এই যে সুন্দৰকৈ আমি একদম টোপ পাই গৈছোঁ টোপ দেখিছে কিমান একদম মজা টোপ বধ কৰি দিব লাগিব আক্ৰমণ কৰি দিছে যেনিয়ে তলে ওপৰে য'তে সোমাই গৈছে এই মজা দেখিছে এইটো কোনে কেনেকৈ ভাবিছে এইটো খাজি এইটো একদম পৰম্পৰা এইটো মোৰ একদম পূৰা ফেভাৰিট হয় একদম পূৰা এইটো একদম পূৰা অলপ চাটনাৰ লগত এই ৰঙাকৈ এটা হ'ব লাগে আৰু পোৱালি এটা আজি আনিম আৰু বিহু বুলি তাৰপিছত এই পোৱালিটা আনি পেলাই ইয়াক ভাজি একদম ধুনীয়াকৈ নাস্তা বনাই খাব লাগিব একদম মজা এইটো আমাৰ লোকেল চালাড লোকেল এইটো কি বুলি কয় এইটো লোকেল চিকেনো পাত্তা নাপায় লগত চিকেনটো কি আৰুনো পালন কৰ ভাঙিয়ে দিয়া কেলা মজালি টোপ ফেভাৰিট একদম মজা লাগে খাই কেনেকুৱা লাগে আপোনাক খাই পাইছে নাই মজালি কমেণ্টকৈ ক'ব আৰু মুঠতে আৰু কিবা বিহুত কি চাবলৈ গা ধুব কমেণ্ট এটা কৰি ক'ব একদম ভোট জলিকাটো বাহনিত খোজ মাৰি পেলাই ছাকচেছ হৈছোঁ দেই বহুতখিনি ভাল লাগিছে মজালিটো পৰা আৰু ভাঙিলোঁ ছাকচেছ হৈছোঁ ছাতি এটা লৈ আহিছিলোঁ একদম ছেফটি গাৰ্ড চব আমি লৈ মেলি আহিছিলোঁ এটা ইমান এভাজিমান হ'ব আৰু মানে পোৱালিটাৰ লগত ধুনীয়াকৈ হৈ যাব এভাজি ধুনীয়াকৈ হৈ যাব আৰু 3টামান আছে ভাঙিব লাগিব মজালি চব ফালৰ পৰা আক্ৰমণ কৰি দিছে এইবিলাক একদম কামাণ্ডো ফ'ৰ্চ একদম লাগি আছে এইবিলাক একদম বিশাল একদম পূৰা আয়োজন চলাই আছে কেনেকৈ মজালি যাব একদম আয়োজন কৰি চলাই আছে একদম অৱশ্যে যেনিয়ে তেনিয়ে দিছে আৰু তলে উপায় মজালি আক্ৰমণ চলাইছে আমাক একদম মাহে চকুৱে চাইছে এতিয়া আমাৰ ৰ'দটো ওলাইছে বহুত ভাল লাগিছে এতিয়া বিহুত অলপ পকিব যেন লাগিছে আৰু মানে বতৰটো ফৰকাল হ'লে মন চনবিলাক ফৰকাল লাগি থাকে নহয় জানো নে কি বতৰ ফৰকাল হ'লে মন চন ফৰকাল লাগি থাকে এতিয়া বতৰটো একদম ধুনীয়াকৈ ফৰকাল হৈছে মোৰ যেতিয়া প্ৰাৰ্থনাটো ভগৱানে শুনিলে কি দেই ৰ'দালি ৰ'দ দে আলি কাটি জালি দিম বৰ প্ৰিয়া পাৰি দিম তাতে বহি ৰ'দ দে কালিৰ পৰা 300-400মান সেইটোকে কবিতাটোকে গাই আছোঁ কিজনীবা ভগৱানে চকু মেলি চাই কালিৰ পৰা সেইটো 100বাৰমান 300বাৰমান গাই দিছোঁ একদম ৰ'দালি ৰ'দ দে আগত দিনা আমাক মানুহবিলাকে কয় ৰ'দালি আজি খুলিলে এইটো আজি মানে বৰুণ দেৱতা নহয় সেইটোকে সূৰ্য দেৱতাই চকু মেলি অৱশেষত চাইছে মানে আকৌ সেমেকা কৰিলে দেখোন ৰ'দালে এইটো একো নাই আহি যাব দিব কাইলৈ পৰা বতৰ ভাল দিব ভাল হ'ব চাগে সকলোৱে ইমান আৰু মাহে চকুৱে নাচাই দিয়ক হয়নে অসমীয়াৰ পৰম্পৰাটো এইটো তাৰ প্ৰকৃতি কোনে বেয়া পাব নে কি মজালে কাম নাই এতিয়া ওপৰৰ পৰা মানে মজালি বাঁহটো সহায় দিলে আপোনাৰ একদম তলত পৰি যায় টোপখিনি একদম ক'ত পৰি যায় বিচাৰিয়ে নাপাওঁ এতিয়া চিষ্টেম এটা লগাই দিছোঁ একদম ছাতিৰ তলত দি দিছোঁ গোটেই ইয়াত পৰি দিব ইয়াত পৰি যাব গোটেই মজালিখিনি একদম বাগৰি গুচি যাব নহয় আমিতো নৈ জুপিয়াই দিম ইয়াত এনেকৈ তললৈ এনেকৈ পাই দিব লাগিব তললৈ পাই দিয়ে বাঁহটোৰ ওপৰত পৰি যাবহি নহয় বাঁহটোৰ ওপৰত পৰি যোৱাৰ লগে লগে হেৰি কৰিম আকৌ নৈত এইখিনি দিম তোমাক কেনেকৈ পাৰিবি বোলা তই হেৰি বেয়া কমিব হেৰি মজালি খোৱা ইয়াত মাল একদম পূৰা ধুনীয়াকৈ হেৰি কৰি দিয়ক ছাইডটো দুটা কাম হ'ল এটা বৰষুণৰ পৰাও ছেফটি হৈছে ছেফটি গাৰ্ড আকৌ এইফালে মজালিৰ পৰাও একদম ধুনীয়াকৈ ইয়াত টোপটো পৰি যাব সেইটো এই দেখিছে আপোনালোকে কওকচোন কমেণ্ট কৰি কওকচোন মজালি পাৰত দেখিছেনে নাই বাৰু মজালি পাৰত দেখিছে নাই কমেণ্ট এটা কৰি ক'বচোন কৈ দিছোঁ চকু লাগি আছে চকুত একদম মজাটো পাইছে এইটো শুকাই আছে সেই ওলাব এইটোত এইবিলাক তেজাল ডেকা আছেতো এইবিলাক ভয়ংকৰ মজালি বা সি ছিঙি লৈ গুচি আহিব হাতত ধৰি ছিঙি লৈ গুচি আহিব এইবিলাক উঠি গ'ল নহয় এটা জোষ্টা উঠি গ'ল মানে সেইটো গছৰ বলত ধুনীয়াকৈ উঠি পেলাই একদম মজালি ভাঙি লৈ গুচি আহিব য'ত গৈছে এইবিলাক দা কথা দৰকাৰ নাই আৰু হাতেই কাফি অসমৰ ডেকা তোমাৰ কেনেকুৱা অনুভৱ তোমাৰ এতিয়া বহাগৰ বিহুটোত তুমি এতিয়া মজালি অত্যাচাৰ তুমি কেনেকুৱা যামগৈ বুলি ভাবিলা চাগে আৰু মজালি নিবগৈ চাগে আৰু কেনেকুৱা নতুন বছৰটোৰ ক'ৰবাত আহিছে দেই বাখনটো বহুত আশা আছে আৰু আকৌ পুলিচে আমাকহে যা কৰিব আকৌ বোলে ল'ৰাগিলা 3টা ল'ৰাৰ লগত গৈছিলা তুমি ল'ৰাটো কি কৰিব পেলালে এটা থাকি গুচি আহিলে এটা আমি নকয় না আমি গৈছোঁ মজালিয়ে হয় নাই পুলিচে প্ৰথম আমাক যা কৰিব গতিকে পাই সাৱধানে মনা বেয়া পিছল আকৌ তই সেইটো ওপৰলৈ উঠি যা ওপৰলৈ সেইখিনি উঠি যা মেইন ডাঙৰ মালটো সেইখিনিতে আছে তাতে পাবি এই অকণমান ওপৰলৈ উঠি যা সেইখিনি ভালো
মজালে দিছে নেকি এতিয়ালৈকে নিদিয়ে বাৰু ভাঙি একদম সেইডালটো উঠিলে সেইডালটো দুত সেইডালটো সেইডাল ভৰিটো ভালকৈ দিবি কালি পিছল আকৌ সেই ডালটো উঠিলে এই ডালটো কাটিলে হৈ যাব তুমি উঠা এই ডালটো উঠা দেখিলা উঠাচোন তুমি এতিয়া দাখন দিব লাগিব নি দাখন গুষ্টা মাৰিলে দাখন অৱশেষত ছাকচেছ হৈছোগৈ আমি একদম এটা 3টা মজালি সন্ধানত আমি ঘূৰি এজোপাতে আপোনাৰ 10-15টামান মজালি বাঁহ আছে মই পাই গৈছোঁ এতিয়া উলিওৱাটোহে লাগে আৰু দেখিন আজি মজালি এইবাৰ মজালি হ'বই আৰু মজালিটো নিমেই আৰু যেনেকৈ নহওক মজা মজা মিল গয়া খাদ্য মিল গয়া ৰঙতে ৰাঙলী হলো ৰঙতে ৰাঙলী হলো ঐ বহাগৰ বিহুতি পালেহি নাচনী ঘূৰি তই নাচ ঘূৰি নাচ জয় কলিজাজনী হাতে ধৰি আছে ঐ বহাগৰ বিহুতি পালেহি নাচনী ঘূৰি তই নাচ দেখিছে খাদ্য মিল গয়া ৰজা একদম আমাৰ বাচি থকা হৈছে ডিম 2টা আনিম আৰু ডিম 3টামান আনি পেলাই ধুনীয়াকৈ একদম পুৰা পিঁয়াজ চিয়াজ চালু দি পেলাই ধুনীয়াকৈ ভাজিব লাগিব বহুত মেহনত আছে দেই এইটো এটা বজাৰত আপোনাৰ 340 টকা কেজি কষ্ট কৰি 340 টকা জাপৰ ৰৈ যাব হয় নাই দাখালি আৰু এইটো জুলীয়া পদাৰ্থ হৈ যাব জুলীয়া পদাৰ্থ লগতহে বেষ্ট হ'ব আৰু পইতা ভাতৰ লগত ভাল হ'ব ধুনীয়া হৈ গৈছে আমাৰ একদম দেউৰীয়ে বাছত লাগি আছে এইটো বাছ কামত কি বুলি কিহত বাচিম এতিয়া গোটেইগাল ভৰাই লওঁ বুজিছে নাই এই জেঠুকা বিচাৰি আছোঁ জেঠুকা ক'ত পাম জেঠুকা এতিয়া লাগে বহাগৰ বিহুত মানে মোক চাউলটো একদম প্ৰায় বিলাক সলাই পেলাই জেঠুকা লাগেই জেঠুকাবিলাক ক'ত পাম এতিয়া ছোৱালী আছে সুন্দৰভাৱে মানে আয়োজন চলাই থকা আছে মজালিটো চুলটো ভাল লাগিছে চুলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি খালি ক'ব মাতটো হাই বুলি কয় হেপী বিহু বুলি কয় ঠিক আছে বুদ্ধ ক'ত গ'ল সুন্দৰ পদক্ষেপ এইটো চাইনাৰ টেকনিক লগাইছে লগোৱা হৈছে দেখিছে ইয়াত মাল সোমাই গৈ আছে ফুল চিকটি দি আছে একদম পুৰা ফুল চিকটি দি আছে একদম ইয়াত দেখিছে নাই বেৰি আছে গোটেই মজালি মোক এজনী ছোৱালীয়ে কলিজা খালে এই মজালিখিনি আকৌ মুখ্যমন্ত্ৰীক চিকটি দিয়া কথা দি আছে হয় নাই এই মজালিখিনিক একদম প্ৰায় মুখ্যমন্ত্ৰীক চিকটি দিয়া কথা দি আছে হয় নাই মজালিখিনি টোপখিনিক ভিডিঅ'টো ইমানখিনি আছিলে ইমানখিনিতে সামৰিলোঁ নেক্সট আকৌ ভিডিঅ' আহি আছে নেক্সট ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বহাগৰ মাহটোত আৰু লাহে লাহে পটাপটিকৈ মাজে সময়ে এটা ব্লগ পাই থাকিব আৰু ভিডিঅ' পাই থাকিব আৰু নেক্সট ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ ইমানখিনিতে বাই বাই কি খবৰ মজানে বিহু কেনেকুৱা কৰিছে বিহু চবৰে সেমেকা বতৰটোৱে চবকে চব ডাউন কৰি দিছে এতিয়া মজালিটোৰ কাৰণে আমি ডিম চিম অনা হৈছে একদম ডিম চিম আনি একদম পুৰা ডিম কণী আনিছোঁ কণী আনি মেলি ধুনীয়াকৈ ভাজি মেলি ভাজি খামগৈ নেক্সট ব্লগ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ বাই বাই সকলোকে লগ পাম জয় আই অসম